নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আকৌ উপস্থিত হৈছোঁহি। মই আজি আকৌ নতুনকৈ লোকেল পোৱালি অনা হৈছে আৰু মই কি ধৰণে আজি লোকেল পোৱালিখিনি মই বৰ্ডিং কৰি আছোঁ আৰু মোৰ পোৱালিটো মই আপোনালোকক দেখুৱাম। চাওঁ মই কি পোৱালি আনিছোঁ, আপোনাক সেইটো দেখুৱাম মই। চাওক বন্ধুসকল, এয়া মোৰ পোৱালি। এয়া এইটো চাওক, এটা এটা খৰাহিত মোৰ হেৰিকৈ আছে, 60টাকৈ পোৱালি আছে। আপুনি চাওক, পোৱালি বৰ ধুনীয়া পোৱালি আহিছে আৰু ষ্ট্ৰং পোৱালি আহিছে। এইটো চাওক, ঠিক আছে। আৰু মই এতিয়া গৰাকেইটা ৰেডি কৰি আছোঁ। এয়া চাওক, ইহঁতৰ পানী আৰু দানা পাত্ৰ এইবিলাক ৰেডি কৰি থকা হৈছে বৰ্তমান। এয়া লাইটৰ ব্যৱস্থা কৰি থকা হৈছে। লাইটটো মই বৰ্তমান এতিয়া এটা এটাকৈ লাইট দিম, কাৰণ কি গৰমৰ ছিজন, সেইটো কাৰণে এটা এটা লাইট দিয়া হ'ব। আৰু পানীত মই ইহঁতক এতিয়া বৰ্তমানলি মেডিচিন, এতিয়া ORS ইউজ কৰিম। ORS দিয়া হৈছে বৰ্তমান। আৰু সিহঁতক গধূলি সময়ত মাল্টি ভিটামিন, যিটো নেকি ভিটামিন A, সেইটো ইউজ কৰিম। চাওঁ মই পোৱালিখিনি এৰি দিওঁ। অকল ইহঁতক মই ইয়াতে বৰ্ডিঙত মিনিমাম ধৰ 10 দিন বা 12 দিন মই ইহঁতক ইয়াতে ৰাখিম। প্ৰথম ভেকচিনটো দিয়াৰ পিছত আকৌ নেক্সট ছেকেণ্ড ভেকচিনটো যেতিয়ালৈকে দিম, তেতিয়া ধৰ মই ইয়াতে বৰ্ডিঙতে ৰাখিম। তাৰপিছতহে মই ইহঁতক গঁৰাললৈ এৰি দিম। আৰু চাওঁ মই আকৌ নেক্সট ভিডিঅ'লৈ মই আপোনালোকক দেখুৱাই থাকিম মই কিমান দিনত কেনেকুৱা কি মেডিচিন মাৰি থাকিম। আৰু সম্পূৰ্ণকৈ মই এই ভিডিঅ'টো তাৰমানে বনাম মই লোকেল মুৰ্গীৰ ওপৰত। কিমান দিনত মই কি মেডিচিন মাৰিছোঁ, কেনেকুৱা ভেকচিন মাৰিছোঁ, মই আকৌ নেক্সট ভিডিঅ'টো বনাম। এটা চাওঁ আহক, আমি পোৱালিটো এৰি দিওঁ। আৰু চাওক, এই বন্ধুসকল, মই সিহঁতক মই হেৰি ষ্টাৰ্টাৰ দানা বা ইভাটো খুৱাম মই কাৰণ কি প্ৰি ষ্টাৰ্টাৰ মই দোকানত এভেইলেবল নাপালোঁ। এতিয়া মই অহা নাই তাৰমানে দানাটো, আৰু সেইটো কাৰণে মই ষ্টাৰ্টাৰ দানাটোকে ইউজ কৰিম। আৰু চাওক, মই সিহঁতৰ এই পোৱালিখিনি এতিয়া এৰি দিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া চাওক, বৰ ধুনীয়া ষ্ট্ৰং পোৱালি আছে বৰ্তমান এতিয়ালৈকে। চাওক, আমি এটা এটা গঁৰালত এটা এটা এনেকৈ খৰাহি এটা এটাকৈ এৰি দিয়া হৈছে। আৰু চাওক, সেইটো এটা ওলাই গ'ল। অতি কম খৰচত মই গঁৰালবিলাক বনাই লৈছোঁ। আপোনালোকেও যদি এনেকৈ ফাৰ্ম এখন খুলিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকেও এনেকুৱা অতি কম খৰচত আপোনালোকেও গঁৰাল বনাই ল'ব পাৰে। আৰু ভিতৰতো ধুনীয়াকৈ এনেকৈ কাৰ্টুন দি আপোনালোকে কৰি ল'ব পাৰে। কাৰণ কি প্লেন চিট কিনি আপুনি এনেই দাম ভৰিব নালাগে বা পইচাটো ভৰিব নালাগে। আপুনি ঘৰতে নিজে বাঁহ ইউজ কৰি আপুনি ধৰ এনেকৈ গঁৰালটো বনাব পাৰে। মই এতিয়া বৰ্তমান এটা এটা গঁৰালত মই মেক্সিমাম ধৰ 70টামানকৈ পোৱালি দিম সিহঁতক এৰি। আৰু ধুনীয়াকৈ 5টা গঁৰালত মোৰ ধৰ 400 পোৱালি ধুনীয়াকৈ আহি যাব। আৰু 2টা মই এনেকৈ এক্সট্ৰাকৈ থৈ ল'ম, তাৰমানে এইটো মোৰ ভেকচিন দিবৰ সময়ত মোৰ দৰকাৰ হ'ব। কাৰণ কি ভেকচিনৰ সময়ত আমাক এটা এক্সট্ৰা গঁৰাল এটা লাগে। সেই চাওক, সকলো পোৱালি বৰ ধুনীয়াকৈ ঘূৰি আছে। কোনো পোৱালি এতিয়ালৈকে একো অসুবিধা হোৱা নাই। পোৱালিটো ইয়াত কম আছে ন, এইটো এটা 40টা আছিলে। এইটো টিভিটো 40টা আছিলে। এইটো প্ৰথমৰ এইটো 40টা আছে। প্ৰথম এটা কমকৈ আছিলে যে, এইটো 40টা আছে। চাওক বাৰু বন্ধুসকল, মই আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। মই আগলৈ আকৌ নেক্সট যেতিয়া মই আকৌ ভেকচিন মাৰিম, তেতিয়া আকৌ মই আপোনালোকক আকৌ ভিডিঅ'টো বনাম। ধৰ এতিয়া সদ্যহতে মই আপোনাক কৈ দিওঁ মেডিচিন কি মই ইউজ কৰিম। প্ৰথম দিনতে মই ORS সিহঁতক ইউজ কৰিম, কাৰণ কি দিনত অকণমান গৰমটো বেছি হয়। আৰু সিহঁতক মই গধূলি সময়ত সিহঁতক মাল্টি ভিটামিন, যিটো নেকি A আছে, সেইটো মই ইউজ কৰিম গধূলি টাইমত। আৰু এইটো মই কণ্টিনিউ 4 দিন ইউজ কৰিম। তাৰপিছত মই নেক্সট খালী পানী দিম। আকৌ ধৰ 6 নম্বৰ দিনাখন মই আকৌ সিহঁতক যিটো নেকি ৰাণীখেত ভেকচিন হয়, সেইটো মই ৰাণীখেত ভেকচিনটো মাৰিম।
চকুত বা নাকত, মই তেতিয়া আকৌ নেক্সট ভিডিঅ' এটা বনাম বাৰু। বাৰু ঠিক আছে বন্ধুসকল, এতিয়া বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। আগলৈ মই আকৌ নেক্সট ভিডিঅ'ত আপোনাক লগ পাম। যদি মোৰ চেনেলটো কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু নেক্সট আগলৈ আকৌ লগ পাম।